কবিতাৰ শিৰোনাম আকৌ এদিন বহাগ আহিব। এদিন বহাগ আহিছিল। গাঁওখনৰ পথাৰে চোতালে ঢোল পেপাৰ মাতত আকাশখনো যেন হাঁহিছিল। বিহুৰ ৰাতি জোনাকত ডেকা গাভৰুৰ দল মুকলি আকাশৰ তলত নাচি উঠিছিল আনন্দত। সেই সময়ত বহাগ মানে আছিল ঢোল, তাল, পেপাৰ, সুৰ আৰু হৃদয় জোৰোৱা কণ্ঠৰ গান, যাক শুনি মনটো উৰি ফুৰিছিল। এই সুৰৰ মাজতে একোটা কণ্ঠই বিশেষকৈ হৃদয় চুই গৈছিল। এইজন আছিল ইয়াৰ আমঠু জুবিন দা। তেওঁৰ কণ্ঠৰ সুৰে বহাগক কৰিছিল অধিক ৰঙীন। তেওঁৰ গান বাজিলেই গাঁওখনে যেন জীৱন্ত হৈ উঠিছিল। কিন্তু আজি বহাগ আহে ঠিকেই, পথাৰবোৰে আগৰ দৰে সেই গান নুশুনে। ঢোল আছে, পেঁপা আছে, কিন্তু যেন কিবা এটা অভাৱ। মনটো বাৰে বাৰে কয়, জুবিনদাৰ সেই সুৰটো ক'ত? আগতে বহাগ মানে আছিল মানুহে মানুহক লগ পোৱা, নাচ, গান আৰু হৃদয় ভৰোৱা আনন্দ। আজি বহাগ আছে, কিন্তু সেই অনুভৱবোৰ অলপ কমি গৈছে যেন লাগে। তথাপিও আশা ৰাখোঁ, যেতিয়া আকৌ জুবিনৰ সুৰ বাজিব, ঢোল পেপাৰ তালে তালে, তেতিয়া আকৌ বহাগ আগৰ দৰে ৰঙে সুৰেৰে ভৰি উঠিব। ধন্যবাদ।